দৰ্শকসকল, মোৰ আজি নতুন ব্লগ এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এবিধ শাক আৰু লগতে এবিধ পিঠা বনাই দেখাম। আহকচোন চাওঁ। তাৰ বাবে মই আমাৰ ঘৰতে অলপ মৰিচা শাক ৰুইছিলোঁ, তাৰে অলপ লৈ কাটি বাছি ধুই লৈছোঁ। অতি কম সামগ্ৰীৰে এই শাকবিধ মই প্ৰস্তুত কৰিম, চাওকচোন। এই শাকবিধ খাবলৈ বৰ সোৱাদ লগা। আমি এনেদৰে ঘৰতে থকা শাকসমূহ দিলে বহু ধৰণৰ জুতি লগা ব্যঞ্জন প্ৰস্তুত কৰিব পাৰোঁ। এনেদৰে প্ৰস্তুত কৰা খাদ্যসমূহ জুতি লগাও হয়, লগতে আমাৰ যিবোৰ থলুৱা পিঠা পনা বা শাক পাচলিবিলাক আমি খাব পাৰোঁ। তেনেহ'লে চাওকচোন মই কেনেদৰে প্ৰস্তুত কৰিছোঁ। মই এতিয়া পিঠাগুড়িৰে এবিধ পিঠা প্ৰস্তুত কৰি দেখাম। তাৰ বাবে মই এয়া পানী লৈছোঁ। পানীখিনি উতলিলে মই পিঠাগুড়ি দিম। এতিয়া মই প্ৰথমতে 1 টিস্পুন নিমখ দিলোঁ। এয়া পিঠাগুড়িখিনি দি ল'লোঁ। দি লৈ অলপ উতলিলে এনেদৰে লৰাই গেছটো অফ কৰি ঢাকনা মাৰি থৈ দিম। পিঠাগুড়িখিনি একেবাৰে ঠাণ্ডা হ'ব নিদিব, অলপ গৰম হৈ থাকোঁতে এনেদৰে খচি সৰু সৰু এনেদৰে ভাগ কৰি এনেদৰে এখন বেলনা ওপৰত লৈ মই পিঠাখিনি প্ৰস্তুত কৰিলোঁ। একেবাৰে সহজ, চাওকচোন কেনেদৰে প্ৰস্তুত কৰিছোঁ। আপোনালোকে ঘৰত বনাই চাবচোন। এতিয়া মই এই উতলা পানীখিনিতে পিঠাখিনি এটা এটাকৈ এনেদৰে দি দিম। অলপ দেৰি উতলিলে পিঠাখিনি অলপ ওপৰলৈ উঠি আহিব, তেতিয়া আমাৰ পিঠাখিনি হোৱা বুলি আমি গম পাম। তেতিয়া এখন চামুচৰ সহায়ত পিঠাখিনি উঠাই পেলাব। আমাৰ এই পিঠাখিনি প্ৰস্তুত হ'ল।
এতিয়া আমি পৰিৱেশন কৰিম। চাওকচোন, আপোনালোকে এই পিঠাবিধ আৰু লগতে শাকবিধ কেনে পালে কমেণ্ট কৰি জনাব। বনাই খাই চাব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেলটো ৰিং কৰি থ'ব। আজিলৈ আহোঁ তেতিয়াহ'লে, নতুন এটা ৰেচিপি লৈ পুনৰ আহিম। ধন্যবাদ।